কবিতাৰ শিৰোনাম ধূসৰ পৃথিৱী। কথা আৰু আবৃত্তিকাৰ নয়ন ফুকন। জীৱনৰ কোন কেঁকুৰি কি হেৰাল, ক'ৰ আশা ক'ত লুকাল। বঠাবিহীন নাও লৈ পালো মাথো এটা উমান নোপোৱা সপোন নদীৰ ঘাট। গোমোঠা ডাৱৰে আৱৰা এখন ৰং তুলিকাবিহীন আকাশ, যাৰ ওপৰে উৰা দেখা নাই নীল আকাশৰ মুক্ত চৰাই, যাৰ বতাহত বিয়পা নাই বসন্তৰ কপোৰ সুবাস। সপোনৰ ঠিকনা বিচাৰি উৰা মাৰিব খোজা মোৰ মনটোৰ দেউকা আজি ভাগৰি পৰিলে। সন্মুখত আছিল এখন ধূসৰ নিস্তব্ধ পৃথিৱী, য'ত হাঁহিবোৰ কৃত্ৰিম আছিল, চকুৰ ভাষাবোৰ অবুজ সাঁথৰ দৰে আছিল। অহংকাৰত মত্ত হোৱা মানৱে য'ত চিঞৰিছিল ত্ৰাহি মধুসূদন, বিৰণ দিয়া প্ৰকৃতি আজি যেন ক্ষোভিত মন। মানৱ সমাজে কটাইছে আজি চিৰিয়াখানাৰ জীৱন, ফলিয়াইছে আজি শাস্ত্ৰৰ বচন। আজি যেন পৃথিৱীত মৌনতাৰ কোলাহল, হয়তো হ'ব পাৰে এয়া কলিৰ শেষত কল্কিৰ আগমন। বহুমতীয়ে দেখি নিজৰ মলিন বদন, নিজ ইচ্ছাৰে পিন্ধিছে শুভ্ৰ চাদৰ। অশ্ৰুসিক্ত ভৰা নয়নে সকলো দেখি মনটোৱে বৰকৈ প্ৰশ্ন কৰিছে আজি। চোতৰ নঙলা খুলি কুলিয়ে দিবহিনে বসন্তৰ ফুলাম চিঠি। সন্মুখত দেখো মাথো এখন ধূসৰ পৃথিৱী।